Hello guys, আজি ভাবিলো vlog এটা বনাও। এয়া মই তাই কাৰণে ৰৈ আছো, তাই বাইক আনিবলৈ গৈছে, বাইকত যাব বলে। দেখিছে নে এটো গৰু চিনি পাইছে নে তুমি? এয়া পাই গলি। ষ্টাৰ্টে বন্ধ হৈ থাকিলে। এই যেনিবা ৰাস্তাত ভাল আৰু সবকে মাতি গৈ থাকে। ইহঁতৰ যে এই হাবিবিলাক দেখিছে নে? ইয়াত বাঘ ওলাই গম পায় নে ৰাতি ৰাতি? মোৰ যে ইমান ভয় লাগে অ জংঘল। থাম্বনেইলটো দেখি নিশ্চয় গম পাইছে কি চাবলৈ গৈ আছো, গতিকে ভিডিওটো চাই থাকক। আৰু এই আমি গৈ আছো তলাতল ঘৰলৈ বুলি। বহুত দেৰি ভবাৰ পিছত আমি ডিসাইড কৰিলো যে প্ৰথমতে আমি তলাতল ঘৰটোই চাম। এইটো হৈছে গোলা ঘৰ, কিন্তু আমি ইয়াত এতিয়া নহুমাও দেই। তলাতল ঘৰত বহুতে পিকনিক খাবলৈও আহে, আৰু এয়া দেখিছেনে দোকানবিলাকত ইমান ধুনীয়া বস্তু ওলাইছে। এয়া আমি গৈ আছো, এতিয়া টিকেট কাটি লওঁগে। আৰু এই আমি পাই গলোহি তলাতল ঘৰ। ওকে, আমি এনেদৰে ষ্টেপ কেইটাইদি উঠি গ'লো, গৈ পেলাই নি এয়াৰ ভিউটো এয়া দেখিছেনে? মোৰ নাজানো কেলে দেই ভিডিওটো কৰোঁতে হাতখন ইমান কঁপিলে। এয়া আমি ভিতৰলৈ বুলি সোমাই গ'লো তলাতল ঘৰৰ। ভাওনা হেৰাই থাকিলে গ'ল জানেনে? এনেই তলাতল ঘৰ নহয়, পিটিক কিনে মানুহৰ মাজত এইজনী পাই গ'লো, বিচাৰি ফুৰিছোঁ। এয়া ওপৰৰ পৰা তলৰ ভিউটো। বাৰু এই মোক কিবা চিক্ৰেট ৰাস্তালৈ নিব, মানে সুৰংগটো যে আছে তলাতল ঘৰৰ। জানেনে আমি ইয়াত যে কেইবাবাৰো হেৰাইছোঁ, মানে এই কোনোবা ফালে যায়, মই কোনোবা ফালে যাওঁ। আৰু আমি তললৈ বুলি নামি আহিলোঁ। সেইটো পুখুৰী দেখিছেনে? এটা পুখুৰীও আছে। ভিউটো কিন্তু খুব ধুনীয়া, বহি ভাল লাগে। আৰু এনেদৰে আমি তললৈ নামি অহাৰ পিছত সেই ছাইডেদি কিবা ৰাস্তা এটা আছে, সেইফালেদি নিয়ে মানে সুৰংগটোলৈ মোক লৈ যাব দেখাবলৈ তাই। এতিয়া তলাতল ঘৰলৈ আহি যদি মেইন সুৰংগটোৱে নহয় জানো, সেইটোৱে যদি নাচাওঁ তেন্তে কি চালোঁ আৰু। সেইকাৰণে আমি তালৈ বুলি গৈ আছোঁ, গতিকে চাই থাকক ভিডিঅ'টো। আৰু এটা কথা কি জানেনে? ইয়াৰ যে ডিজাইনবিলাক একদম একে আপুনি ধৰিব নোৱাৰে, মানে এনেকুৱা লাগে যেন একেটা জেগাতে আমি 3 পাকমান ঘূৰিছোঁ। এইফালেদি গ'লে আমি সেই সুৰংগটো দেখা পাম, যিটোৱেদি ৰজা গড়গা ওলাইছিলগৈ। আৰু এইটোৱে সেইটো সুৰংগ। মৰিবলৈ নাই দেই। আন্ধাৰ হৈ আছে অকণমান ভিতৰখন, ওপৰৰ সাপটো দেখিছেনে? যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। সেয়া ইয়াৰ পিছত আমি ওপৰলৈ উঠি আহিলোঁ। এয়া ভিউটো। মোৰ মাতটো অৱশ্যে অলপ কিবাকৈ যাব পাৰে, কিয়নো মোৰ চৰ্দি হৈ আছে। প্লিজ আপোনালোকে বেয়া নাপাব দেই। তলাতল ঘৰৰ আন এটি অংশ এয়া। মই যিমান পাৰোঁ সিমান কেপচাৰ কৰিবলৈ যত্ন কৰিছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াৰ পিছত আমি গৈ আছোঁ ৰংঘৰলৈ বুলি। তাৰপিছত অলপমান বজাৰ কৰিম আৰু ঘৰলৈ যাম, গতিকে চাই থাকক ভিডিঅ'টো। আমাৰ তলাতল ঘৰ চোৱা হৈ গ'ল হয় নাই? এতিয়া আমি ক'লৈ যাম? ৰংঘৰ। এয়া আমি ৰংঘৰ পাই গ'লোহি। তলাতল ঘৰৰ পৰা ৰংঘৰলৈ বেছি দূৰ নহয়, খোজকাঢ়িয়ে মানে অহা যোৱা কৰিব পাৰে। আৰু এয়া হৈছে বাহিৰৰ ভিউটো। এয়া দেখিছেনে? ইমান ভাল লাগে দেখিবলৈ। এইফালেদি ভিতৰলৈ সোমাই যায় মানে ৰংঘৰৰ। এয়া হৈছে আমাৰ ভাস্কৰ্য। ৰংঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ মই। আৰু ৰংঘৰৰ ওপৰৰ পৰা মই এটা ক্লিপ ল'বলৈ যত্ন কৰিলোঁ, যাতে আপোনালোকক মই ভিউটো দেখাব পাৰোঁ কেনেকুৱা দেখায়। গোটেইখন দেখি থাকি দেখিছেনে? চাৰিওকাষটো ইমান ধুনীয়াকৈ ওলাই আছে, দেখিলেই মানে ভাল লাগি যায়। সেইকাৰণে আচলতে মই ক্লিপটো লৈছিলোঁ, কিন্তু কি ক'ব আৰু মোৰ হাত যিহে মানে ইমানেই কঁপিছে, সেইকাৰণে ভিডিঅ'বোৰ ইমান ভাল হোৱা নাই। আৰু মোৰ ভিডিঅ' কৰা ইমান ভাল এটা অভিজ্ঞতা নাই আচলতে, সেইকাৰণে এনেকুৱা হৈছে। কিন্তু লাহে লাহে মই ভিডিঅ' বনাই যাম বুলি ভাবিছোঁ, কিয়নো ভিডিঅ' কৰি থাকিলেহে মোৰ ভিডিঅ'বিলাক ভাল হ'ব নহয় জানো? এয়া আমি ঘৰলৈ উভতিছোঁ দেই। আহোঁতে সন্ধিয়া হ'লগৈ। বহুত ঠাণ্ডা। আৰু ইয়াতে মোৰ আজি ভ্লগটো সামৰণি মাৰিছোঁ। থেংকছ ফৰ ৱাচিং।